Kardom karbiang long pini video mati pini blogs bang ngelaro pini nili na bakla mo ni bang ke mati ladak Teke langjun higher secondary school long pini bang ke fair video lasi nili taradak an ke pale dunji fansi damo pulo lasi naritum stame gadovi stame nang dun jefan suning rilo lapen nili channel stame akimila lapen nili channel dong along yang sin nang nitum subscribe lang may konti nang subscribe dun ika lapen naritum jerpu video alam hans stame nilipan kamon ka jinsu pen nilipan labang so video nang selfie ka lapen na video yang silang misya nabang te like pi ka lapen comments nang video nita lapen gadovi kalbiang long arato alam hans stame naritum nili channel long nang subscribe dun ita lasi pini bangke nada favorite long an kipali dun jipan kipapon populo lasi don maritum kado vestame nang lang dun ita lasi udaan mo pali dun nang de Now we will select for the preside of today meeting. So I will select our principal sir, Mr. From Sardar Former Bhagavan তেখেতসকল যিহেতু নামখিনি লিখাই আছে হেডমাষ্টাৰ তাৰপিছত আছে আমাৰ মাজৰ পৰা বিদায় লোৱা মাননীয় সহকাৰী শিক্ষক অৰ্পণ কুমাৰ এতিয়া আমাৰ মাজত উপস্থিত আছে পৰিচিত প্ৰাক্তন সহকাৰী শিক্ষয়িত্ৰী মাননীয় চিকিৎসক দিনাপানী দাসবাবু তেখেতৰ কাৰ্য মহাৰাজ আদৰণি জনোৱা আমাৰ মাজত উপস্থিত আছে একলাংজন হাইস্কুলৰ প্ৰাক্তন মাননীয় শ্ৰীযুত হয়া সিং বংশা ডাঙৰীয়া তেখেতৰ কাৰ্য মহাৰাজে আদৰণি জনোৱা সুকুশিং তেৰক তেখেতৰ কাৰ্বি মহাৰাজে আদৰণি জনোৱা উপস্থিত আছে বৰ্তমান তেখেতৰ হাইস্কুলৰ সভাপতি তেখেতৰ আদৰণি জনায় আমাৰ মাজত উপস্থিত আছে আমাদের স্কুলের প্রাক্তন ছাত্র
বৰ্তমান খালটো ভলি কালকে মাফাৰে আদৰণি জনাওঁ। এতিয়ালৈ সন্মানীয় অতিথিসকলৰ চিনাৰীবোৰ ইয়াতে স্থগিত ৰাখিছোঁ। ধন্যবাদ। এছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টবিলাকক অপেনিং ছং আৰম্ভ কৰিবৰ বাবে কোৱা হৈছে। Object of the today's meeting. Anita Taranti. Tin ta chok lo ini tin de tin. দ্বিতীয়তে এটা কাৰ্বি জেকেটৰে সম্বৰ্ধনা জনাব এই স্কুলৰ সহকাৰী শিক্ষক অৰ্পণ কুমাৰ শৰ্মাক। সম্বৰ্ধনাটি জনাব অনিতা টেৰাংথী। তাৰপিছত আমাৰ স্কুলৰ পৰা অৱসৰ লোৱা মোৰে সহকাৰী শিক্ষক কাজল কান্তি বোধক সম্বৰ্ধনা জনাব এটি কাৰ্বি জেকেটৰে চেংনি ৰংফাৰপি। তাৰপিছত এখন কাৰ্বি চলৰে সম্বৰ্ধনা জনাব আমাৰ এই প্ৰাক্তন সহকাৰী শিক্ষয়িত্ৰী বীণাপানী দাস বাইদেউ সোণমিলি ৰংপিপি। পুনৰ এখন শৰাইৰে সন্মানিত কৰিব আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক ভয়াচাৰক কে ইন্টি কাম্বি ইন্টি। পুনৰ অৰ্পণ কুমাৰ শৰ্মাক এখন শৰাইৰে সন্মানিত কৰিব বিমল ৰংপি। কাজল কান্তি বোধ ছাৰক এখন শৰাইৰে সন্মানিত কৰিব জেফ্ৰিন হানচো হাছনো। বীণাপানী দাস বাইদেউক এখন শৰাইৰে সন্মানিত কৰিব ৰবিনসন তাৰো।
মই তেখেতসকলৰ আমাৰ টেকে লাংজুন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ভৱিষ্যতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে এখন মানপত্ৰ আমাৰ পৰিয়ালটিৰ পৰা দিয়া হৈছে। মই তাক পাঠ কৰি দিছোঁ। টেকে লাংজুন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাগপানী কাৰ্বি আংলং অসম শ্ৰীযুত শিশুৰাম ভূঞা দেৱলৈ বিদায় সম্বৰ্ধনা। যোগদান 6/12/1983, অৱসৰ 29/2/2020। শ্ৰদ্ধাভাজন দেখো হে মহান শিক্ষাব্ৰতী, শিক্ষাৰ ক্ষেত্ৰত অতিকৈ পিছপৰা বাগপানী অঞ্চলত 1883 চনত শিক্ষকতাৰ দৰে মহান কৰ্মত ব্ৰতী হৈ এই অঞ্চলটোক আগবঢ়াই নিয়াত আপুনি বহুখিনি অগ্ৰণী ভূমিকা পালন কৰি গ'ল। লগতে বহু ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ বাটকটীয়া হিচাপে নিজৰ পৰিচয় দাঙি ধৰি সমাজৰ বিৰল স্বীকৃতি পাবলৈ সক্ষম হ'ল। সেৱাৰ মানসিকতাৰে নিজৰ প্ৰতিভা বিকাশ কৰি সমাজৰ স্বাৰ্থত নৱপ্ৰজন্মক উচ্চ শিক্ষাৰে শিক্ষিত কৰি বাগপানী অঞ্চলটোক আগবঢ়াই নিয়াত আপোনাৰ অৱদান অনস্বীকাৰ্য। শিক্ষাদানৰ বাদেও অন্যান্য সামাজিক দিশত পিছপৰা অঞ্চলটোক ঐক্য সম্প্ৰীতিৰ এনাজৰীৰে একাত্ম কৰাত যি মহান ভূমিকা পালন কৰিছিল সেই কথা বাগপানী অঞ্চলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু বাগপানীবাসীয়ে পাহৰিব নোৱাৰে। আপোনাৰ আজি চৰকাৰী সেৱা বিধিমতে বিদায় হৈছে যদিও পৰৱৰ্তী সময়ত এনে মহান সেৱা বাগপানীবাসীয়ে পাই থাকিব বুলি আশা কৰিলোঁ। আপোনাৰ আধ্যাত্মিক চিন্তা চেতনা আৰু অক্লান্ত শিক্ষাদানৰ ফলত সৃষ্ট সকলোবোৰ মহান দানৰ কথা সদায় সোঁৱৰণ কৰিব। সহকৰ্মীৰ লগত সুহৃদয় সুলভ আন্তৰিকতাৰ বাবে আপোনাক আমি সদায় স্মৰণ কৰিম। এই বিদায়খনত আমাৰ ফালৰ পৰা আপোনাৰ পৰিয়াল সহিতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। পৰম পিতা ভগৱানে সমাজৰ হিতৰ বাবে কৰ্ম কৰাৰ শক্তি প্ৰদান কৰক। এই কামনাৰে এতিয়া আপোনাৰ গুণমুগ্ধ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী তথা ছাত্ৰ ছাত্ৰীবৃন্দ টেকে লাংজুন উচ্চতৰ মাধ্যমিক বিদ্যালয় দিনাংক 29/2/2021। ধন্যবাদ। নেক্সট বুট ছাৰক আৰু আছে বাইদেউ। Teachers, the retiring teachers, and all the staff of Teke Langjun Higher Secondary School and all the students. Today, why we have gathered here is because we have gathered here. It's a farewell day and it's a very emotional day for all the retiring teachers. মোৰ শ্ৰদ্ধাৰ সন্মানীয় আচাৰ্য আচাৰ্যাসকল, লগতে এই সভাত উপস্থিত মোৰ বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভণ্টিসকল। আজি আমাৰ বাবে দুখৰ দিন, কাৰণ আমাক জ্ঞান দিয়া 4জন শিক্ষক শিক্ষয়িত্ৰী আমাৰ মাজৰ পৰা অৱসৰ লৈছে। 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ
আপোনালোকে আমাৰ যিমান মৰম জ্ঞান দিলে সেই জ্ঞান মৰম আমি কেতিয়াও নাপাহৰোঁ আপোনালোকে আমাক যিমান কষ্টৰে শিকাই আজি আমাৰ লক্ষ্য স্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে